चल चंपा चल पैदल पैदल एक नंबर बगाने पता तू ना कामले बाबू साहेब देख ले घुराई देबे फोट ले नाई पाबे पूरा तलप रे नाई पाबे पूरा तलप रे ए पूरा पूरा काम कर बनस्पति ढेर से पूजा तो आसे गेले रे पूजा तो आसे गेले रे अरे बाबलू बिराट मजा गान गाइला जी हैं बिराट मजा মই এটাজি খতরনাক গান গাম সুমি বাগান গাম ও নাসাবা নাসাবা ওই আনলে আনলে ওই নাসাবা নাসাবা ওই আনলে আনলে সুমি বায়ক সাবলে সকলুৱে অসম বাকি ৰাইজে ঐ আহিছে অসম বাকি ৰাইজে ঐ সকলুৱে সাবলে আহিছে বিয়াখনে পাতিছিল 20 কোটি টকা লৈ তাৰ পাছত সুমি বাইদেউ খাটাৰনাকে ফচিলে ঐ আম পালে কাটি খাম সুমি বাইদেউ ফচি গল তাৰ পাছত অসমৰে গোটে ৰাইজে তাৰে কথা কানে কানে শুনা পায় তাৰে কথা কানে কানে শুনা পায় ঐ বিৰাট খাটাৰনাক বঢ়িয়া ফালি দিছা হে তুমিও কম বস্তু নহয় বে তাকলু তুমিও ফালি দিছা আজিকালি তামাম খাটাৰনাক হলা তুমি ফালি পঠিয়াই দে মজা 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 এই বুপাইহত কি ইমান খাটাৰনাক তহঁতি ফালি দিছা গান হে খাটাৰনাক আছা তোমালোকে হে বাবলু আৰু টাকলু তোমালোকে ফালি দিছা ন আমাৰ স্কুলখন হে স্কুলখনৰ নাম ৰোশন কৰি দিবা তোমালোকে ন হে স্যার এটো একোৱে নহয় আৰু আহি আছে এতিয়া খাটাৰনাক মানে গান আহি আছে স্যার মই মানে খাটাৰনাক গান বনাই আছো স্যার লিখি আছো স্যার স্যার শুনিলে আপুনি মানে মাথা চাথা ঘূৰাই যাব স্যার সেৰেংকৈ আহিলে বুকুখন সেৰেংকৈ লাগি গল সুমি বাইদেউ মন লৈ গুচি গল লৈ গুচি গল আমাৰ পইচা লৈ গুচি গল গুচি গল সেৰেংকৈ লাগিছিল বুকুতে জলৰ ভাত খাইছিলে মজাকৈ এতিয়াহে মজা 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 ওলাই গল হে ৰাবুপাই তুমি আকৌ বৰ খাটাৰনাক গানবোৰ কেনেকুৱা শিকা বাৰু হে আকৌ সুমি বাইদেউ গান গালা তুমি কিয় ইমান তোমালোকে সুমি বাইদেউ অপমান কৰা হে কিয় ইমান অপমান কৰা স্যার এটো অপমান বুলি নকয় নহয় স্যার অপমান বুলি নকয় নহয় স্যার এটো মানে গান হে স্যার আমাৰ সুমি বাইদেউ যদি ইমান যদি ফেমাস হৈ থকা যদি ছোৱালীজনী যদি আমি গান এটা নবনাও তেনেহলে কি হ'ব স্যার কিন্তু মানে ইমান তোমালোকে মানে তাক অপমান কৰি দিছা মানে হেতুহে কলুংক বাবলু হে নহয় স্যার যেতিয়া যে আমাক ইমান খাটাৰনাক বেয়া কৈ ঠগিছিলে তেতিয়া হলে মানে আপোনালোকে একোৱে কোৱা নাছিল আৰু এতিয়া হলে মানে আমি গান চান বনাইছো যে জিটিবোৰ কৈ আছে মানে তেতিয়া মানে আমাক তামাম যে অসম ৰাইজক ইমান ঠগিছিলে স্যার তেতিয়া হলে মানে আপোনালোকে একোৱে কোৱা নাছিলে আৰু এতিয়া মানে আমি গানবোৰ বনাই দিছো যে মানে আপুনি জিটিবোৰ কৈ আছে হে বাবলু হেতু কথা নহয় মানে যে মানে তোমালোকেতো জানাই এতিয়ালৈকে সুমি বাইদেউ মানে মুঠতে তাৰ মানে কোটিপতি হয় না তাৰপিছত তাৰ হাতবোৰ মানে দীঘল থাকিব পাৰে না সেইটো কাৰণে মানে ইমান জিটিবোৰ কৈ নাথাকিবা বুলিহে সেইটো কথাটো কলুংক তোমাক মানে একোতো মই কোৱা নাই মুঠতে মানে সেইটোৱে মানে কথাটো এতিয়া তাই বেছি দিন জেলত নাথাকিবইচোন দেখোন এতিয়া লাহেকৈ আকৌ ওলাই আহিব কেলে তাইনো কোটিপতি হয় পইচা ইহাতে দিব আকৌ তাৰপিছত জেলৰ পৰা যদি ওলাই আহি কেনেবাকৈ আমাক যদি ধমকি দিয়ে তেতিয়াহ'লে কি কৰিব সেইটো কথাটো মানে বুজি পালি নে ঠিকে কৈছে কিন্তু আমিও বৰ খাটাৰনাক নহয় না স্যার আমি আকৌ মানে হাত দীঘল থাকিলে কি হ'ব আমি আৰু মুখ দীঘল আছে আমিও খাটাৰনাক বকি দিম গানবোৰ বনাই দিম মানে এটা ফালি দিম মানে তোমাক মানে ভাইৰেল কৰি দিম তাৰপিছত আকৌ সকলোৱে মানে সুমি বাইদেউ ক'ব যে এইজনী ছোৱালীটো আছিলে আকৌ ইমান মানে বেয়াকৈ আমাক ঠগা মাৰিছিলে তেতিয়া আকৌ সুমি বাইদেউ আকৌ ওলাই জেলৰ পৰা ওলাই আহি কেনেকুৱা লাগিব মনটো সেইটো কাৰণে মানে আমি বিৰাট খাটাৰনাক গানবোৰ বনাই আছো স্যার হয় নেকি তোমালোকৰ কম বস্তু নহয় দেই বিৰাট খাটাৰনাক বস্তু তোমালোকে দুটা সঁচাকে কৈছো বৰ খাটাৰনাক বস্তু দেই বাবলু টাকলু তেতিয়াহ'লে আকৌ এটা লাষ্টত এটা গান গোৱাচোন বাৰু সেৰেংকৈ লাগিছিল সুমি বাইদেউক আমাক ঠগা মাৰিছিল অসমবাসীক ধৰি লৈ গ'ল থানালে সেৰেংকৈ ঠগিছিল সুমি বাইদেউ আমাক ঠগিছিল সুমি বাইদেউ লৈ হুমাই আছে জেল ভাত খাইছে এতিয়া হলে তোমালোকে আজি স্কুল ছুটি কৰি যাব পাৰা আৰু কাইলে কিন্তু আহিবা দেই ঠিক আছে কিন্তু মানে আজি কৈ দিয়াচোন বাৰু আৰু যদি কোনোবাই আছে আমাৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ যদি হাঁহক কৰা তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়াচোন বাবলু ওকে স্যার ঠিক আছে তেনেহ'লে আছা যদি কোনোবাই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাৰা যদি হাঁহক আছে যদি কৰি দিয়াচোন সাবস্ক্ৰাইব তেনেহ'লে আকৌ নেক্সট ভিডিঅ'লৈ মিলিম আৰু ফেচবুক পেজটো ফলো কৰিব যদি পাৰা তোমালোকে তেনেহ'লে ফাৰ্ষ্ট মানে ভিডিঅ'টো পাই যাব বেলেগ নটিফিকেশ্যনটো এটা থাপা টিপিক মানে যেনি তেনি বজাই দিয়া যেনি তেনি মানে আমাৰ দয়া কৰি অকণমান মানে আগলৈ লৈ যাব নেকি বাৰু তোমালোকে তেতিয়াহ'লে কাইলৈকে মিলিম দিয়া চবকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া বাই জয় অসম।